জীয়া ভৰলীৰ দুয়োফালে দুখন গাঁও, মধুপুৰ আৰু সোণাপুৰ। দুয়োখন গাঁৱে অতীজৰে পৰাই বহাগৰ বিহুটো এইজোপা মোহিনী আহঁতৰ তলতে একেলগে পাতি আহিছে। পথাৰৰ শইচ ভঁৰালত সোমোৱাৰ পিছতেই মাঘত আৰম্ভ হয় উৎসৱৰ বতৰ। আজি কেইজনী বৰলি উঠা দেখিম, বিহু কিন্তু গৰম হ'ব লাগিব। বৰালি পিছত চাবা, আগতে হৌ ওপৰলৈ চোৱাচোন, তোমাৰ বগী ভাঙোনজনী ৰৈ আছে। বিয়াৰ তাৰিখ ঠিক নোহোৱাৰ আগতে পানী খাব নালাগে নহয়, মাছ ধৰা। জলক তপক দেখি গলো বুজিছা। অ গঙা কাটিয়া খৰি উঠালে যেন পাওঁ। এইটো চা, আমাৰ ফালে ইচাত ধৰিলো, টকা হ'ল। দেখিছো দেখিছো, আগতে মোৰ হাতৰ ফালে চাই ল, এইজনী। বৰ লক্ষী ল'ৰা দেই, হাত দিওঁতেই বৰ এজনী ধৰি লওঁ। কলিজা, তোক দেখাৰ লগে লগে এইজনী লাগিল। পিছে তই বনাই খাব পাৰিবিনে নোৱাৰ? বনাই খাব যে লাগে, বাংলাদেশী অসম দখল কৰা দি তহঁতৰ পাকঘৰটো দখল কৰিলে হ'ব। বিয়াৰ আগতে বৰমাই চৌৰ ধৰিবলৈ দিব, বনাই খাব লাগে। ঐ, এইবাৰ বহাগত শ'ল মাছ গবা মাৰি ধৰি মাৰি আছো, চাই থাক। পথাৰলৈ জলপান দি ততেই নাপাবি, কৈ থলো। এ থ তেনেকুৱা কত হল মাছ দৰকিলো ঠিকেই নাই, সি আৰু মোক গবা মাৰি ধৰে। ঐ শুনচোন, কলৈ গলি? যাবৰ সময়ত একো নেমাতিলি যে, মাছটো বনাই নোখোৱা হবলা। নামাতিবি তই মোক। পচাৰে খোজ মাৰি মাছ ধৰা দেখিছ? বেজিৰে খোজ মাৰি দি মৰা মাছৰ নিচাকে পানীত ঢেল পকাই দি পকাই থাকিবি। মাছ বনাই খুৱাব লাগে। নাৰ্ছ হ'ল বুলি এনি টাইম খোজ মাৰোকেই থাকেনে? ঐ শুনচোন, জলপানৰ কথা কওঁতে যাবলৈ ওলালি যে, কঠীয়াৰ কথা আছেই নহয়, ৰুবলৈ যাবলৈ পাৰিবি নাই? হা, প্ৰথমে নাঙল ধৰি মাটি চহাই দেখুৱা, তাৰ পিছত জলপানৰ কথা পাতিবি। জলপানৰ কথা কবলৈ হে চুট মাৰি দিম একেবাৰে, মাছৰ দৰে পলহৰ ভিতৰত সোমাই থাকিবি গৈ। কাহিলি পুৱাতে জানৈ 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 ওলাম নাঙল জুৱলি লৈ, শীতলি পাতিতে জানৈ 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 তোমাক অকলে এৰি থৈ। কাহিলি পুৱাতে জানৈ 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 ওলাম নাঙল জুৱলি লৈ, শীতলি পাতিতে জানৈ 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 তোমাক অকলে এৰি থৈ। আচাৰিৰ কুবেদি খেদাম কজলা দমৰা, কেঁকুৰা নাঙলে চহাম খেতি মাটি দৰা, চাহ জলপান দিবা
চাপৰি চাপৰি কঠীয়া বোলাই দিম জানৈ 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 তোমাক মুঠি মুঠি কৰি ৰুয়ে ৰুয়ে যাবা জানৈ জানৈ তুমি চাপৰি চাপৰি ৰ'দত জিলিকিব তোমাৰ ৰঙা গাল দুখনি আবেগত উঠিব জানৈ হিয়া মোৰ উতৰি ঘৰো যেন লাগিব দুহাতে খাবতীয় জানৈ 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 ৰুৱা তোলা কৰি জানৈ ও জানৈ যদি পৰো মই ভাগৰি তোমাৰে মৰম পাই জানৈ ও জানৈ যাবে সকলো পাহৰি ৰুৱা তোলা কৰি জানৈ যদি পৰো মই ভাগৰি তোমাৰে মৰম পাই জানৈ যাবে সকলো পাহৰি প্ৰিয় লাগে যদি মোকে পৰিয়ালি দিব পানীৰে লগতে অকণ মৰমো ঢালিব গানবোৰ সামৰি কাষতে জিৰাবা তেতিয়াহ'লে বহাগৰ 3 তাৰিখে বিয়া খাটাং আৰু হয় 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 গঙা খুমনাথ নে কি কওঁ ভালে হ'ব ভালে হ'ব এ পিছে ল'ৰাক মানে সেই জোঁৱাইক ছোৱালী চাবলৈ পঠিয়াই দিবি আকৌ হেৰ' আমাৰ গাঁৱত ল'ৰাই ছোৱালীক বেলেগে চাবলৈ কিটো আছে হা বাটে ঘাটে দেখোন ল'ৰাই ছোৱালীক দেখিয়েই থাকে আৰু আজি সেই ল'ৰাৰ সখীয়েকটো আহিছে নহয় অ কমল এ ক'ত সোমাই আছগে আহ গৈছো ৰ'ব বৰা চাউলৰ এঠা এৰুৱাই নাই যেন পাইছে এইখিনি দি দিবা এই ৰুমাল আৰু গামোচাখন হনুমানে সীতাৰ পৰা লৈ যোৱা চিনৰ লেখীয়াহে নহ'লে সকাৰমে বিশ্বাসে নকৰিব আহো দিয়া ব'লা 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 হৈ গ'ল এই চিন ললি যেতিয়া তই আৰু লংকা কাণ্ড কৰিব নালাগে গঙা কৰি কথাটো আপুনি চিন্তাই নকৰিব পাকৰি ফলাই একদম গাড়ীত লোড কৰি ঘৰ পৌঁছাই দিম নে কি হৈ যাব তেতিয়াহ'লে আৰু কৃষ্ণ ঐ কমল তই পিছে আমাৰ ইয়াক ছোৱালী কেনেকুৱা পালো বুলি কবি পাভযোৰা হ'ব ছোৱালী বোৱা কটাত 1 নম্বৰ বোৱা কটাটো পিছত তই মাত্ৰ খুৰীয়েৰে গম নোপোৱাকৈ চেনি দিয়া চাহ একাপ দি থাকিবলৈ কবি চেনি মই পাহৰিছিলো নহয় কি মায়ে চেনি লৈ যাবলৈ কৈছিল মই লৈ যাওঁ ন খুৰা চেনিৰ কথা ক'লে যেতিয়া যাব পাৰ যা মই যাব পাৰিম যা এইটোৱে এইফালে গ'ল যে নদীৰ ঘাটত আকৌ চেনি কলটো ক'ৰ পৰা বহিল যা আহক সি লোকৰ কাৰণে চাবলৈ আমাৰ গাঁৱলৈ আহিব পাৰে আৰু মই ঘৰতে বুঢ়ী হৈ থাকো শেৱালি লগৰ ল'ৰা কিমান আগবাঢ়ি লিখিলি বোলো বিয়াত চাতিলৈ সখী ধৰি কাউৰীটো লেখীয়া হবিগৈ ৰচোন এইবাৰ 4 নম্বৰ হৈছেহে বহাগৰ বিহুখন পাতিলে তাৰ পিছত চাবি এইবাৰহে গাৰল মোৰ লগৰ মালা তাই যে দ্বিতীয় শ্ৰেণী পালেগৈ জানানে বহাগতে সখীৰ বিয়াখন নহয় জানো তাতে আকৌ বিহুৰ কাম আছে এইবাৰ পাৰিলে সেই নয়ন জীয়াকে বিহু কৰি পাতি দিবিগৈ তাই সেই কোমোৰা লিখা কঁকালটো যিহে ভাঙে ঘেমপ্লাক বগা চাল দেখিছতো তহঁত গোটেইবোৰে গৈ ভেনা মাখি পৰা দি পৰি তাই ডিঙিয়ে মূৰে মেডেলবিলাক ওলমাই দিবিগৈ মই তাইক হোমৰ গুৰিত মালা পিন্ধাবলৈ যোৱা নাই নহয় ৰচোন এইকেইদিনতে মই তোক বিচাৰি গৈ মালা পিন্ধাই আছো হ'বতো কি কলি এইষা তয়ে কৈছনে আই তই যে ইমান ভাল ল'ৰা এৰি দিলি কিয় কি হ'ল ইছ ভুলতে ধৰিলো আকৌ এইবাৰ ভুলটো কৰচোন কিছুমান ভুল বাৰে বাৰে কৰি থাকিব নোৱাৰি নহয় আগতে কথা পাতি তাৰপিছত আকৌ ভুল কৰিম দেখিলা মই
তাইক বিহু নাচিবলৈ বিচাৰি যাম বুলিহে কৈছিলো তাতে ইমান আইঐ কলিজা নতুন কইনা ঘৰত সোমাই আহিবি যেতিয়া এইবিলাক কথা পাহৰ কিয় এতিয়াহে ঐ চাইকেল মুচি মই চিকচিকীয়া কৰি থৈছো ঐ চুলিখিনি ঠিকে আছেনে ঠিকে আছে নতুন মোবাইলটো লৈছ নাই এইটো ঐ লৈছ তাই নম্বৰটো লৈ আহিবি আকৌ ঐ আহ দেৰি নকৰো বুজিছ ইফালে কিজানি গঙাক কয় তিনিআলি দুটা ৰৈ আছে যাওঁ দে হা ঐ কমল ঐ শহু বুঢ়া দেখোন আগফালে গ'ল কিবা ৰোৱাদি ৰৈ আছে সৌটো চা গাঁৱৰ এটা থাকিলে সাহস পাবৰ কাৰণে তোক লৈ আনিছো মিছাতে ভয় নোখোৱাবি দেই বুঢ়াক চিনি নাপাওঁ ঐ বজাৰত মোৰ পৰা শাক পাচলি কিনোতে 10 বাৰমান ফুটবল পিটিকি যায় আমিও জীয়েকক পিটিকি লওঁ কিবা যদি খেলি মেলি কৰে নহয় তই খেলত দেখুৱা দি জীয়েকক ৰঙাকাৰ দেখুৱাই দিম বাপেকে থাকিব বুঢ়ী হৈ আহ জীয়েক দেখা যাব আহ হঠাতে বুকুখন মেছেজ পৰি গ'ল কিয় শহুৰৰ পদূলি লৈ পেনাল্টি মাৰিব সময়ত বুকু কপেই ও পিটু তইহে খেলি আছ এইখন গাঁৱৰ হ'বলগীয়া জয় তইহে মাত সেইকাৰণে মই ছোৱালী চাব যোৱা নাছিলো খুৰাইদেউ কোন এইকেইটা কি হ'ল ফুটবল ৰেফাৰী দেখোন কচোন কি হ'ল তহঁতৰ দেউতা মানে খুৰাদেউ মই মানে আমি মানে ছোৱালী বিচাৰি মানে খুজিবলৈ আহিছিলো ছোৱালী কোন ছোৱালী আৰু তই কোন না কি কোন মানে কমল মানে মধুপুৰৰ যে মই যোৱাবাৰ বিহুত যে আপোনালোকক দৈ খুৱাইছিলো খুৰাদেউ মই মানে শেৱালীক কি ভাই এইবিলাক কথা পাতিবলৈ এইবিলাক কথা পাতিবলৈ তোৰ ঘৰত মাৰ বাবে আছে নাই বাইদেউ ঘৰলৈ অহালৈ ভাও নকৰিব কান্দ আমি মানে গঙাৰা কচোন আমি কিয় আহিছিলো মানে বিয়া তই কাৰ বিয়া কথা ক'বলৈ আহিছ কাৰ বিয়া কথা ক'বলৈ আহিছ তই মানে খুৰাইদেউ আপোনাৰ ছোৱালীজনী কি মানে আপোনাৰ ছোৱালীজনীক বিয়াৰ কাৰণে নহয় বিহু নাচিবলৈ দিবনে মানে আপোনাৰ ছোৱালীজনী ধুনীয়া নাছিলে মই কৈছো ওলা মই অসমীয়াতে কৈছো গেট আউট কথা সলাবলৈ আহিছে ইহঁতে মই যেন ইহঁতৰ কথা বুজিহে পোৱা নাই মই মূল ভাৱ লিখি ব্যাখ্যা কৰা মানুহ বুজিছ ওলা সেই সময়ত মই থাকিব লাগিছিলে হেৰৌ গাঁৱৰ কত ছোৱালীয়ে বিহু নাচি বিচিডিত ৰৌজাল বৌজাল কৰিব লাগিছে আমাৰ আকৌ সেই গাঁৱৰ ল'ৰাকেইটা ঘৰলৈ আহোঁতে নঙলা মুখৰ পৰা খেদি পঠিয়াই সেই বিদেশী খেদিছে নেখেদি কি কৰিবা হে সিহঁতে কেনেকে কথা সলাই আছে তুমি গম পোৱা নাই নহয় দুৰ্বাসাৰ ৰূপ ললে আপোনাৰ লগত কোনে কথা পাতিব হা চিনাকি হ'ব তাহানি মাৰাই মাতি নি মোক তোমাৰ লগত ঢোল বজাবলৈ দিছিল মনত আছে আছে তাতে কি হ'ল মানে তুমি যে মোৰ ডিঙিত জীৱনৰ কাৰণে কঁঠাল কাঠৰ ঢোল ওলমি থাকিলা সেইটো খবৰ আছে আৰু এতিয়া যদি তাই গৈ তাৰ লগত ঢোল বুলি ভাবি থকা কাৰণেইটো এই বান্ধি 25টা বছৰ বনাই থাকিব পাৰিছে মই বিয়া হৈ নহা হলে ডাঙৰ হৈ খাব লাগিলেহেঁতেন এই কেঁচা খৰি ফুৰে ভাত ৰান্ধি খুৱাই আছো কাৰণে গাৰমটো অকমান হেৰি হৈছে কোনে সেই নৈ পাৰত তোমাক নাপালে মই নৈ জাপি মৰিম বুলি কৈছিলে পাহৰিলে মনত নাই ৰ'বাচোন এতিয়া আৰু সেই পুৰণি হিষ্ট্ৰীবিলাক নুলিয়াবা আৰু ৰ'বলৈ চাবলৈ নাই মুঠতে মধুপুৰলৈ গৈ ল'ৰাকেইটা কৈ আহিব আমাৰ ছোৱালী বিহু নাচিব বুলি শুনাচোন মই এতিয়া হৈ ৰজা গীতিং দিং হে